বহাগৰ বিহু পালেহি আৰু বহাগ বুলি ক'লে প্ৰথম আমাৰ মন যায় আমলৰি টোপ খাবলৈ, নহয় জানো? আপোনালোকৰ বাৰু মন যায়নে? মোৰ কিন্তু বিৰাটেই মন যায়। আৰু সেয়ে আজি ঘৰৰে আম গছ এজোপাত অকণমানিকৈ আমলৰি বাঁহ এটা লাগি আছিলে, তাকে দেউতাহঁতে দেখি মেলি পাৰি পিনি আমলৰি টোপখিনি চাফা কৰি ল'লে, আমলৰিখিনি আঁতৰাই। আৰু এতিয়া মায়ে ভাজিব লৈছে। মই ডিউটিৰ পৰা আহি পালোহি, মোৰ কাৰণে থৈ দিছিলে। মায়ে ভাবিছে যে তাই আহি কিনে ভিডিঅ' কৰিব, সেইকাৰণে থৈ দিছিলে। চ' ঘৰলৈ গৈ পেলানি লগালগ মায়ে ক'লে যে আজি আমলৰি টোপ আছে দেই, তই যদি ভিডিঅ' বনাওঁ গাছত মানে মুখ চুখ ধুই মেলি আজৰি হৈ লয় আৰু ফ্ৰেছ হৈ লয়। চ' সেইকাৰণে ফ্ৰেছ হৈ আহি মোবাইলটোৰে লৈ ডাইৰেক্ট বহি গ'লোঁ মাৰ ওচৰত। আৰু এইফালে মই আমলৰি টোপ বনাবৰ কাৰণে প্ৰিপেৰেশ্যন সকলোখিনি কৰি ল'লে। পিঁয়াজ আৰু জলকীয়া সৰুকৈ কাটি ল'লে। আৰু এতিয়া মায়ে কেৰাহীখনত গেছতে পাতি দিলে। ময়ে ক'লোঁ গেছত পাতিবলৈ, জুইত পাতিলে মোৰ ভিডিঅ'টো অকণমান প্ৰব্লেম হয় বনাবলৈ। চ' সেইকাৰণে মই ক'লোঁ যে গেছতে পাতি দিয়া। আৰু গেছতে এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি লৈছে। পিঁয়াজখিনি বেছি দিয়া নাই, জাষ্ট অকণমান দিছে, বাকীখিনি আপোনাৰ অলপ দেৰি পাছত দিব বোলে। পিঁয়াজখিনি ফ্ৰাই কৰাৰ পাছত তাতে হালধি দি দিলে। আৰু হালধি দিয়াৰ পাছত পিঁয়াজখিনি ভালকৈ যেতিয়া ব্ৰাউন কালাৰ টাইপ হ'ল, তাতে দি দিলে আমলৰি টোপখিনি। আৰু দেখিবলৈ পাইছেনে আমলৰি টোপখিনি দি দিয়া মাত্ৰকে ফটৰ কিমান যে ফুটিছে। মই যে ছাইডত ৰখি আছিলোঁ, মোৰ পৰা হাতত মোবাইলৰ একেবাৰে কেমেৰাটোতে আহি পৰিছে সি ফুটি পেলানি। অকণমান আঁতৰি দিলোঁ। আঁতৰি দিয়াৰ পাছত মায়ে লাহেকৈ জুইকুৰা কমাই দিলে। মায়ে একচুৱেলি জুইকুৰা বহাই কিনে আমলৰি টোপখিনি দিছিলে, সেইকাৰণে ফুটিলে। আৰু যি কি নহওক জুইকুৰা কমাই দিয়াৰ পাছত ফুটাটো কম হৈ গ'ল। আৰু তাৰপিছত তাতে দি দিলে মায়ে কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজ অকণমানহে দিছিলে ধৰি লওক তেলত, তাৰপিছত বাকীখিনি আমলৰি টোপত দি দিছে। আৰু এতিয়া ভালকৈ লৰাই লৈছে। আৰু সোৱাদ অনুসৰি ইয়াত অকণমান নিমখ আৰু অকণমান আদা নহৰু পেষ্ট দি দিব, বেছি নিদিয়ে, জাষ্ট অকণমান দিব। আৰু আজি আমাৰ আমলৰি টোপ খাম আমি হাঁহৰ ডিমৰ লগত। ঘৰৰে হাঁহ মাত্ৰ দুজনী আছে, এটা মতা আৰু এটা মাইকী। তাৰে মাইকীজনীয়ে হাঁহৰ ডিম পাৰি আছে। আজি 3 দিন হ'ল 3টা পাৰিলে। আৰু তাৰে একচুৱেলি কপালত আছিলে চাগে, ময়ো এইকেইদিন খোৱা নাই। আমলৰি টোপৰ লগত খাবলৈকে চাগে সেইকেইটা আছিলেগৈ, নে কি কয়? বাৰু যেনেকৈ যি নহওক আজি হাঁহৰ ডিমৰ লগত আমলৰি টোপ বহাগৰ আগমন আমি কৰি দিলোঁ ষ্টাৰ্ট। আৰু আপোনালোকেও নিশ্চয় কৰিছে চাগে বহুতে। আৰু এয়া হাঁহৰ ডিম দুটা, ইমান ডাঙৰ ডাঙৰ হাঁহৰ ডিমকেইটা খাই ভাল লাগে, কিন্তু বহুত গোন্ধাই, পাছত বিৰাটেই অসহ্য লাগে হাতখন ধুওঁতে। বাৰু যেনেকৈ যি নহওক এতিয়া ভাজি আছে অকণমান বেছি বস্তুটো অকণমান মানে টান হোৱালৈকে মায়ে ভাজিব। তাৰপিছত ইয়াত হাঁহৰ ডিমখিনি মিক্স কৰিব। বাকী চাই থাকক, সকলোখিনি দেখাই থাকিম আপোনালোকক। আমলৰি টোপখিনি অলপ সিজিছেগৈ। আৰু আধা সিজাৰ পাছতে ইয়াত জলকীয়াখিনি দি দিলে, কিয়নো জলকীয়া সোৱাদটো ওলাব লাগিব ন। আৰু মোৰ যে গোন্ধটো পাই খাওঁ লাগি গৈছে, বাট কি কৰিব, এলাৰ্জি যিহে হয়। বহুত মানে সতৰ্কবাদী মায়ে কৰি আছে, সতৰ্ক দি আছে যে খাবি হয়, টেবলেট আনিছ নে? টেবলেট নাছিলে, কিয়নো মই নাজানো ন এইবোৰ বস্তু ওলাব বুলি। চ' সেইকাৰণে ওচৰৰ বৰ্তা এজনৰ ওচৰৰ পৰা এলাৰ্জি টেবলেট 3টামান আনি ল'লোঁ। এইখিনি খাই কিনে আৰু টেবলেটখিনি খাই দিম আৰু উপায় নাই, কিন্তু খোৱাটো খামেই পাই। এয়া দেখিবলৈ পাইছে আমাৰ আমলৰি টোপ বনাই অলমষ্ট ৰেডি হৈ গৈছে। ইয়াত এতিয়া আমি মিক্স কৰি দিম হাঁহৰ ডিমখিনি। আৰু হাঁহৰ ডিমখিনি দেউতাই ফেটি লৈছে গ্লাছ এটাত। তাৰপিছত ইয়াত মিক্স কৰিব আৰু অকণমান সিজিবলৈ আছে বোলে। তাৰপিছত ইয়াতে হাঁহৰ ডিমখিনি দি দিব। চ' চাই থাকক। আৰু ইয়াতে হাঁহৰ ডিমখিনি মিক্স কৰি দিছে। হাঁহৰ ডিমখিনি মই কৈছিলোঁ আপোনালোকক গ্লাছত ফেটি থৈছিলে বুলি, আৰু তাতে অকণমান নিমখো দি দিছিলে। আৰু এতিয়া মিক্স কৰি দিব ধুনীয়াকৈ আমলৰি টোপখিনিৰ লগত। মিক্স কৰি দিয়াৰ পাছত 5 মিনিট আৰু অকণমান সিজাব। তাৰপিছত আমাৰ হাঁহৰ ডিম আৰু আমলৰি টোপ খাবলৈ ৰেডি হৈ যাব। আপোনালোকেও এনেকৈ ঘৰত বনাই খায়নে বাৰু? যদি খায় মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' এতিয়া চাই থাকক এইখিনি কি হয়গৈ লাষ্টত গৈ। কিন্তু দেও গৈছে অলপ জুইকুৰা বেছি হৈ আছে, বাট উপায় নাই আৰু। মই লৈছোঁ দিয়কচোন, আপুনি মোক দিয়ক। দেউতাৰ কামবোৰ বহুত ইজি, আপোনালোকে দেখিছে নহয় দেউতাই কেনেকৈ লৰাই, বহুত লেজিকৈ কাম কৰে। মই সেইকাৰণে ক'লোঁ যে হাতাখন মোক দিয়ক, মই লৰাম। মই পূৰা ঘটং ভাঙি মেলি আৰু পূৰা লৰাই দিছোঁ। আৰু দেউতাহঁতৰ কামবোৰ এনেও লেজি হয়, কিন্তু ভাল হয়, কামখিনি মিহিকৈ কৰে। আৰু ইয়াত দেখিবলৈ পাইছে আমাৰ ডিমখিনি অলমষ্ট আমলৰি টোপখিনিৰ লগত মিক্স হৈ গৈছে। আৰু এতিয়া আমাৰ আমলৰি টোপখিনি খাব পৰা হৈ গৈছে। অকণমান ইয়াত জুইটো নমাই পিনি অকণমান ইয়াতে থাকিব দিম গৰমতে।
তাৰপিছত জুইখিনি বন্ধ কৰি দিম। তাৰপিছত মই খাবলৈ লৈ ল'ম আৰু নে কি কয়? ৱাও! অকণমান ভাজি প্লেটখনতে উলিয়াই ল'লোঁ, কিয়নো ভাতৰ লগত নাখাওঁ, খালীকৈ খাম। কিন্তু খাই বৈ চালোঁ, বহুতেই টেষ্টি লাগিলে, বহুতেই ক'ব নোৱাৰি। কাৰণ আপুৰুগীয়া বস্তু বহুত দিনৰ মূৰত খাব পাইছোঁ, টেষ্টি লাগিবই। আৰু ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। নতুন এটা ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকে তেতিয়ালৈকে চাই থাকিব আৰু যিমান মৰম দিছে তাতকৈ বেছি মৰম দিব বুলি আশা ৰাখিলোঁ।